স্বাগতম লিপিমনু ব্লগলৈ। ৰাইজ বহুত দিন হ'ল ভিডিঅ' ষ্টাৰ্ট কৰা নাই। আজি আহিছোঁ আমি দৰং জিলা ডিপিলা খতৰা সত্ৰ। গতিকে আহকচোন, এয়া বাহিৰৰ পৰিৱেশ চাওক, বিৰাট সুন্দৰ। সত্ৰভাগ শুনিয়ে আছিলোঁ বহুত বছৰৰ পৰা, যাব পৰা নাছিলোঁ। আজি আহিছোঁ আৰু এয়া আমাৰ খুৰা আহিছে, এয়া টিকু, এয়া বৌ আহিছে আৰু মা আহিছে। আমি এনেকৈ আহিছোঁ আৰু আহকচোন, এয়া বাহিৰৰ পৰিৱেশ। ভিতৰৰ ফালে যাওঁ। এতিয়া খতৰা সত্ৰভাগ লেচাকনীয়া গোবিন্দ আতৈ মাধৱদেৱৰ সপ্তম শিষ্যগৰাকীয়ে প্ৰতিষ্ঠা কৰিছিল 1568 খ্ৰীষ্টাব্দত। গতিকে ইয়াৰ ভিতৰৰ পৰিৱেশ আহক চাওঁচোন। বিৰাট সুন্দৰ, মন একদম পবিত্ৰ হৈ যায়, মন মুখৰিত হৈ যায়। বহুত ডাঙৰ। ইয়াতে আহি খোৱা ব্যৱস্থাও কৰিব পাৰে। বহুত দূৰ দূৰণিৰ পৰা আহে মানুহ আহি, ইয়াতে ৰন্ধা ব্যৱস্থাও আছে। ইয়াৰ বাহিৰৰ পৰিৱেশটো চাওক, আকৌ এবাৰ দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াতে ৰাম, সীতা, লক্ষ্মণ আৰু হনুমানৰ আছে ভিতৰৰ ভাগ। এই ভাগত ভিডিঅ' কৰিব নিদিয়ে, গতিকে ইয়াৰ বাহিৰতে এয়া চাওকচোন। এই ধৰণে ইয়াত থাপনা, ইয়াত দিব পাৰে বুট, কল, মগু, যি দান দক্ষিণা দিয়ে ইয়াতে দিব পাৰে। এইটো পুখুৰী হয়, পুখুৰীটো চাওকচোন। বহুত সুন্দৰ পৰিৱেশ। এয়া প্ৰসাদ বিতৰণ সময়খিনি এয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ' কৰিবলৈ অলপ দেখাই গৈছোঁ। এয়া বাহিৰৰ পৰিৱেশ। আহি বিৰাটেই ভাল লাগিছে। কোন কোন আহিছে কমেণ্ট কৰিবচোন, কমেণ্টত জনাব। এয়া চাওকচোন, সুন্দৰ পৰিৱেশ। বহুত বছৰৰ পৰা আহোঁ কৈ আহিলোঁ আৰু আজি খতৰা সত্ৰ, দৰং জিলাৰ। এইয়া ইয়াতে 3 প্ৰসংগ কৰে, ৰাতিপুৱা, পুৱা, দুপৰীয়া আৰু সন্ধিয়া। এতিয়া আমি যাব ওলাইছোঁ আৰু যাম বুলি ভাবিছোঁ। সময় হৈ গ'ল আৰু, গতিকে ভিডিঅ'টো শেষলৈকে চাব, কমেণ্ট কৰিব, লাইক কৰিব। আৰু কোন কোন আহিছে জনাবচোন কমেণ্টত। গতিকে আজিলৈ আহোঁ। বহুত ধন্যবাদ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।